বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি কবৰ খান্দি উলিয়ালে মৃত নাবালিকাক 2018 চনৰ 23 মাৰ্চ তাৰিখে বটদ্ৰৱাৰ লালুংগাঁৱত সংঘটিত হৈছিল গাৰ নোম হিউৰি উঠা এক পৈশাচিক অমানৱীয় ঘটনা য'ত এগৰাকী নাবালিকা ছাত্ৰীক দলবদ্ধ দৰ্শন কৰি জ্বলাই দিয়া হৈছিল। সেই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য হত্যাকাণ্ড। স্থান একেটাই বটদ্ৰৱাৰ লালুংগাঁও। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ লগত অবৈধ সম্পৰ্ক নিজা ভিনিয়েক বাহাৰুল ইছলামে, যাৰ পৰিণতিত অন্তঃসত্ত্বা হৈছিল নাবালিকাগৰাকী। মোৰ নাম মুছাফিৰ আলম, মই গ্ৰেটাৰ বটদ্ৰৱাৰ মাইনৰিটিজ ডেম'ক্ৰেটিক ইউথ ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট হওঁ। তাৰমানে ছোৱালীজনী আমাৰ লালুংগাঁও বটদ্ৰৱা লালুংগাঁৱৰ ছোৱালীজনী হয়। এই ছোৱালীজনীক মানে আমি জনামতে তাৰ দিনটো যিজন সেইজনে মানে তাক মানে প্ৰেগনেণ্ট কৰিলে। তাৰপিছত অবৈধভাৱে কিশোৰীজনীক অবৈধ কৰিলে। তাৰপিছত তাৰ মাকে কি কৰিছে, এই যিটো অবৈধ ছোৱালীজনীক মানে হেৰি কৰিব, এই ৱাছ কৰিবৰ কাৰণে বা যিটো গৰ্ভপাত কৰিবৰ কাৰণে লাহৰিঘাট যিজন পাৰ্গা ডক্টৰ বুলি কয়, এই পাৰ্গা ডক্টৰৰ ওচৰত নিছে। নিয়াৰ পিছত মানে পাৰ্গা ডক্টৰ কেনেবাকৈ কি মাৰিছে এইটো আমি সঠিকে নাজানো। আমি জনামতে মানে পাৰ্গা ডক্টৰে মাৰিলে। পিছত মাৰাৰ বাবদ ফাইন হিচাপে টকা 1.5 লাখ টকা তাৰ মাকক দি, মানে তাৰ মাক, তাৰ মহা আৰু তাৰ যিজন বাইদেউ, এই তিনিজনে গৈ পেলাই গাপ দিছে বস্তুটো গাপ দিবৰ কাৰণে আমাৰ এই যিটো শটো ডেড বডিটো আমাৰ লালুংগাঁৱত নিনি তাৰ নানীঘৰত এদিন ৰাখিছে, লুকুৱাই ৰাখি পেলাই তাৰ এই নানীঘৰৰ ইয়াতো কেইজনমান ইনভলভ হৈছে এইটো কেছটো। তাৰপিছত বস্তুটো গাপ দিয়াৰ কাৰণে এই তাত মাটি দিব নিদিয়ে। পিছত এই ইয়াত ৰাইজক কিবা হেৰি চতুৰালিৰে ইয়াত সৰু এটা পোৱালি মৰিছে বুলি আহি পেলাই ইয়াত টকা 3,000 টকা দি মানে ইয়াত মাটি এটা অটৰেৰে 3জন মানুহ আহি পেলাই যিটো ইয়াৰাবাৰী কবৰস্থান ইয়াত দিছিলে, ইয়াত মাত্ৰ 3জন মানুহ আহি পেলাই অটো এটাত লৈ ডাইৰেক্ট মাটি দি পুতি থৈ যায়। টকা 3,000 কাক দিছে? টকাটো 3,000 টকা দিছে এই কবৰস্থান কমিটিক নেকি? কবৰস্থান কমিটিত আমি জনাম। কোন 3জন মানুহ আহিছিল জানেনে? সেইটো আমি সঠিকে নাজানো। ইয়াত মানে যিদিনা ইয়াত পুতিছে তেতিয়া মানে আমাৰ পাৰ্টিৰ হেৰি আমি আহিছিলোঁ, এটা দল আহিছিলোঁ। আহি পেলাই গোটেই ইনকুৱাৰী কৰোঁ। পিছত সুধিছোঁ কেইজনক, কৈছে এটা অটৰে আহিছিলে, কৈছে সৰু পোৱালি এটা মৰিছে, ইয়াত আহি পেলাই মাটি পুতি থৈ গ'ল। মানে কিশোৰীজনী জানাজা হৈছিল নে? কিশোৰীজনীক জানাজা মানে 2-এজনে কৰিছে নাই সেইটো সঠিকে নাজানো। বস্তুটো মানে গোটেইটো মানে হেৰি কৰিছে। যিজন পাগলা ডক্টৰৰ কথা কৈছে যে যিটো গৰ্ভপাত তাত হেৰি কৰিব নিছিলে, নষ্ট কৰিব নিছিলে, এই ডক্টৰটোৰ নাম কি? ডক্টৰটোৰ নাম পিছত হেৰি কৰা হ'ল দিলজাৰ হুছেইন বুলি কৈছে। ডক্টৰটো চিকিৎসক নেকি? ভুৱা চিকিৎসক নেকি? ভুৱা চিকিৎসক মানে জনামতে মানে গাঁৱলীয়া ডক্টৰ আৰু গাঁৱলীয়া ডক্টৰ। তেখেতৰ হেৰি নাই, তেওঁ অথৰিটি নাই, এনে অথৰিটি তেনেকুৱা নাই। আৰু বস্তুটো পিছত আমি গম পালোঁ যে এনেকুৱা এটা আমাৰ মানে লালুংগাঁৱত যিটো ৰিজাৰ্ভত কেইদিন পিছে মানে জঘন্য কাণ্ড হয়। গতিকে তেনেকুৱা কাম কৰিলেতো আমাৰ যিটো সমাজটো ধ্বংস হ'ব। সেইটো কাৰণে পিছত আমি সংগঠনৰ পৰা এই বস্তুটো 23 তাৰিখে ঘটনাটো হৈছে, মানে 22 তাৰিখ ঘটনাটো হৈছে পিছবেলা 3টাত, কিন্তু সিহঁতে বস্তুটো লুকুৱাই ৰাখিছে। আমি গম পাইছোঁ 30 তাৰিখে গৈ পেলাই আমি বটদ্ৰৱা থানাত এজাহাৰ দিলোঁ। অন্তঃসত্ত্বা নাবালিকাগৰাকীক গৰ্ভপাত কৰাবলৈ লৈ আহিছিল মৰিগাঁও জিলাৰ লাহৰিঘাটৰ এখন ফাৰ্মাচীত। ফাৰ্মাচীখনৰ মালিক তথা স্বয়ম্ভু চিকিৎসক দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰে গৰ্ভপাত কৰাৰ নামত নাবালিকাগৰাকীক হত্যা কৰে। এফআইআৰখনৰ ভিত্তিত তেওঁ উল্লেখ কৰিছিলে যে 23/1/2021 নগাঁও আঞ্চলিক কবৰস্থানত এগৰাকী ছাত্ৰী ভোমোৰাগুৰি হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী, তেখেতৰ মানে লাহৰিঘাটৰ আমাৰ থানাৰ আণ্ডাৰ লাহৰিঘাটৰ কোনোবা এখন ফাৰ্মাচীলৈ লৈ গৈছিলে আৰু তাতে অবৈধভাৱে এবৰ্চন কৰাইছিলে। আৰু তেওঁ সন্দেহ প্ৰকাশ কৰিছে আৰু সেই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হৈছে। গোচৰ নাম্বাৰটো হৈছে আপোনাৰ 53/2021 অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু আমি বৰ্তমান ইনভেষ্টিগেশ্যন কৰি আছোঁ। আৰু আজি আমি এই নগাঁও আঞ্চলিক কবৰস্থানত হাজিৰ হৈ আমি ডিচিন্টাৰ কৰিছোঁ বডিটো, আৰু এতিয়া PMৰ কাৰণে পঠাই আমি এতিয়া বৰ্তমান ইনভেষ্টিগেশ্যন পৰ্যায়তে আছে। এতিয়া কি হৈছে কি নাই হয় এইটো ইনভেষ্টিগেশ্যনৰ PM ৰিপৰ্ট জুৰিয়াৰ পৰা মাইনুল হকৰ ৰিপৰ্ট, এতিয়া এইটো সংক্ৰান্তত আমি আৰু বিশেষ ক'ব নোৱাৰোঁ ইমানখিনি।